আমার দরকার নাই। নাগপুরিয়া হিন্দি ভাষা কবৰ কাৰণে আমার দরকার নাই। শ্রদ্ধা রাইসকল, আমার সবরে মাতৃভাষা আছে, নিজৰ নিজৰ গাঁৱলীয়া ভাষা আছে আমার। আমি সেইটো লৈ জীয়াই থাকিব বিচাৰো। আৰু হিন্দু ইয়াৰ উপস্থিত বহুত হিন্দু আমাৰ দেখা পাইছো মই। আমাক কিয় হিন্দু ধৰ্মৰ কথা কৈ পেলাই আমাক কিয় ভয় খুৱাই আছে? আচৰিত। অসমৰ মন্ত্ৰীসকল, বিজেপি চৰকাৰৰ মন্ত্ৰীসকলে কিয় ইমান ভয় পাইছে? আমাৰ কিহৰ কাৰণে ইমান ভয়? শ্ৰদ্ধা ৰাইজসকল, আমি হিন্দু হৈ পেলাই আমাৰ কিহৰ কাৰণে ভয়? ভাৰতবৰ্ষৰ 150 কোটি জনসাধাৰণৰ ভিতৰত আমাৰ ইছলাম ধৰ্মাৱলম্বী ভাইসকল 13 কোটি, প্ৰায় 13 কোটি অকল। আৰু আমাক হিন্দু বুলি আমাক ভয় খুৱাই আছে। কিহৰ কাৰণে? ভোটৰ কাৰণে? আমি এখেতসকলৰ সভ্যতা কি সভ্যতা একেটাকে গঢ়িব বিচাৰিছে? ভয় দেখুৱাই পেলাই কোন সভ্যতা সমাজ গঢ়িব নোৱাৰে। আমি যদি সভ্যতা বিচাৰিম, ভাৰতৰ ধৰ্ম নিৰপেক্ষতা সমাজ এখন গঢ়িবৰ কাৰণে, সভ্যতা এখন গঢ়িবৰ কাৰণে আমি এইবাৰ ইলেকশ্যনত অৱতীৰ্ণ হ'ম। শ্ৰদ্ধা ৰাইজসকল, আহক একেলগ হৈ পেলাই গণতন্ত্ৰক হত্যা কৰিব বিচৰা সেই সাম্প্ৰদায়িক বিজেপিক আমি একেবাৰতে আমি উৎখাত কৰি দিওঁ। আমি একেলগ হৈ মহাজোটবন্ধনৰ কেণ্ডিডেট আমাৰ নিজানুৰ ডাঙৰীয়াক তালা চাবিৰ ছবিত আমি সকলোৱে যৌথভাৱে আমি নিৰ্বাচিত কৰি পেলাই ভোট দি পেলাই আমি উচিত শিক্ষা দিওঁ সিহঁতক। আমি এইবাৰ একজোট হ'ব লাগিব। ভাৰতৰ গণতন্ত্ৰক ৰক্ষা কৰিবৰ কাৰণে, আমাৰ গণতন্ত্ৰত লিখা আছে ধৰ্ম নিৰপেক্ষতা এখন দেশ বনাবৰ কাৰণে। আৰু এই ধৰ্ম নিৰপেক্ষতা দেশ বনাবৰ কাৰণে আমি ইয়াত সকলোৱে একগোট হৈ এইবাৰ অকল মাথো হিন্দু আৰু হিন্দুস্তান বনাব বিচৰা সেই সাম্প্ৰদায়িক বিজেপিক উৎখাত কৰিব লাগিব। আৰু সেইটোৰ কাৰণে আমি সদায় নেৰো। আপোনালোকে আজিৰ এইটো ভূমিৰ পৰা, এইটো মঞ্চৰ পৰা সংকল্পবদ্ধ হওক। গণতন্ত্ৰক হত্যা কৰিব বিচৰা, BTC এৰিয়াত সাম্প্ৰদায়িক সৃষ্টি কৰিব বিচৰা, ধৰ্মৰ নামত পলিটিক্স কৰা হিমন্ত বিশ্ব শৰ্মাৰ সেই বিজেপিক আমি এইবাৰ সদায় নেৰো। এইবাৰ 1 লাখতকৈ অধিক বিপুল ভোটত আমি নিজানুৰ ৰহমানক জিকাম। ঠিক আছে? সকলোকে মোৰ ফালৰ পৰা আকৌ আন্তৰিক প্ৰণাম। চবে সুস্থ থাকক। 6 তাৰিখত চবে খুচি মনে আহি পেলাই মহিলাসকলে আগভাগ লৈ পেলাই, পুৰুষ দাদা ভাই নতুন প্ৰজন্মসকলেও ভাৰতবৰ্ষক এইবাৰ গণতন্ত্ৰ হত্যা কৰা সাম্প্ৰদায়িক বিজেপিসকলৰ পৰা মুক্ত বিচাৰি সকলো যুৱ সমাজেও যাতে এইবাৰ নিজানুৰ ৰহমানক ভোট দি পেলাই কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটত যাতে সকলোৱে সহায় সহযোগিতাৰে আমি চৰকাৰ বনাব পাৰোঁ তাৰ কামনা কৰি মোৰ আন্তৰিক শুভেচ্ছা প্ৰণাম জনাই পেলাই মই ইয়াতে মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।